ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ভিডিঅ'টো পোৱালৈকে অৱশ্যে ৰাখী বন্ধন শেষেই হ'ব, তথাপিও আজি যিহেতু ৰাখী পূৰ্ণিমা, গতিকে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আৰু এতিয়া ৰাতিপুৱা 9:30 বাজিল। মই গোটেই কাম বন কৰি মেলি আজৰি হৈ আহিলোঁ। ইমনো স্কুললৈ গ'ল অলপ আগতে, আৰু এতিয়া অকণমান পেপাৰখন লৈ বহিছোঁ। ভাবিছোঁ এইখনত অকণমান চকু ফুৰাওঁ আৰু তাৰপিছত ভাতত লাগোগৈ। আচলতে আজি দুপৰীয়া মাহঁতক ভাত খাবলৈ মাতিছোঁ। ভাবিলোঁ ৰাখী পূৰ্ণিমাও যিহেতু, ভাইটিও আহিব, লগতে মা দেউতাও। কাৰণ মা আৰু দেউতাৰ বহুত দিন হ'ল, মাৰ যেতিয়াৰ পৰা অসুখ হৈছে তেতিয়াৰ পৰাই মা ইয়াতে ভাত খোৱাই নাই। আৰু এতিয়াও মাৰ খোৱাত বহুতখিনি ৰেষ্ট্ৰিকশ্যন আছে, তথাপিও ভাবিলোঁ একেবাৰে কম তেল মছলাত যিমানখিনি পাৰোঁ চিম্পলকৈ বনাম। আৰু সেইকাৰণে আজি একেলগে ভাত সাজ খাওঁ বুলি তেওঁলোককো মাতিলোঁ। আৰু সেইকাৰণে মই ভাবিলোঁ এতিয়াৰ পৰা অকণমান প্ৰিপেৰেশ্যন কৰি থওঁ, নহ'লে ইমন অহাৰ পিছত বৰ দিগদাৰ হৈ যায়। আৰু ইফালে এখেতৰো মানে কলিগ এজন আৰু তেওঁৰ ফেমিলি অহাৰ কথা আছে, গতিকে তেওঁলোককো চাহ তাহ দিব লাগিব। গতিকে সেইকাৰণে ভাবিলোঁ এতিয়াৰ পৰাই অলপ চলপ প্ৰিপেৰেশ্যন কৰি লওঁ। আৰু সেয়াই আৰু যিমান যি বাৰু দেখুৱাই যাম। আচলতে ৰাখী পূৰ্ণিমাটো যোৱাকালিয়ে গ'ল, কিন্তু যোৱাকালি যিহেতু বুধবাৰ আছিল আৰু বুধবাৰে এখেতৰে মোৰে ব্ৰত থাকে, সেইকাৰণে যোৱাকালি আৰু ভাত খাবলৈ মতা নহ'ল। পিছে ৰাখী পিন্ধোৱা কাৰ্যটো আমি যোৱাকালিয়ে কৰিলোঁ, গধূলি ভাইটি আহিছিল, আৰু সেই ক্লিপটো মই ইয়াত লগাই দিম। আৰু বাকী সেয়াই চাই থাকক, দিনটোৰ যিখিনি পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। এইফালে মই বনাই আছোঁ, এইফালে মই পায়স বনাম। পায়সৰ কাৰণে মই ইয়াতে গাখীৰটো পাতি দিছোঁ, আৰু এইফালে মই পনীৰৰ কাৰণে মছলাখিনি প্ৰিপেয়াৰ কৰি আছোঁ। এয়া পনীৰৰ কাৰণে মছলাখিনি প্ৰিপেয়াৰ কৰি আছোঁ। এইখিনি যেতিয়া ভালদৰে ভাজ খাই কোমলি যাব, তেতিয়া আমি এইখিনি পেষ্ট বনাই ল'ম। আৰু এইফালে মই সৰু আলু কাটি থৈছোঁ, এইখিনি ভাজিম বুলি ভাবিছোঁ। আৰু এইফালে তৰকাৰী বনাম, পকা অমিতাৰ লগত বুটৰ তৰকাৰী। আৰু সেয়াই, এইফালে দাইল তিয়াই থৈছোঁ আৰু কুকাৰত চাউল পাতি ধুই থৈছোঁ। এইফালে পনীৰ আছে, পনীৰৰ মই কোফতা বনাম। আৰু সেয়াই আৰু ইমানখিনিয়ে, এয়া বনাই আছোঁ লাহে লাহে। আপোনালোকে চাই থাকক, যি পাৰোঁ দেখুৱাই যাম। এইফালে মই বহাই দিছোঁ পনীৰৰ কোফতাকেইটা। দুটামান ফ্ৰাই হৈ গ'ল এয়া, আৰু কেইটামান বহাই দিছোঁ। ইয়াৰ পিছত মই কাৰীখন ৰেডি কৰি মছলাখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'লে এইখিনি গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে পায়স উতলি আছে, বহুত বেছি সময় নাই, হ'ব সোনকালে। সেয়া, আৰু আজি যিহেতু মই পাকঘৰতে আছোঁ বেছি সময়, গতিকে ব্লগছবোৰ আজি পাকঘৰৰ পৰাই পাব আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, বহুত সময়ৰ পিছত আপোনালোকক লগ পালোঁ। আৰু সেয়াই আৰু পাকঘৰত লাগি থাকিব লগা হৈছে। আপোনালোকক অকণমান দেখুৱালোঁ কি কি বনাইছোঁ, কি কি বনোৱা নাই। গতিকে আজি পাকঘৰতে যেতিয়া সোমাই থাকিব লগা হৈছে, গতিকে ভিডিঅ'টো পাকঘৰৰ পৰাই পাব। আৰু এতিয়া অকণমান কিবাকিবি বহাই থৈ মেলি আহিছোঁ। মই বোলো অকণমান ফেনৰ তলত বহি লওঁ, কাৰণ বহুত গৰম। আৰু এয়া মই একদম ঘামি জামি অৱস্থা নাই। আৰু সেয়াই আৰু কিন্তু দেখাম, ইমান আহি পোৱা নাই, এতিয়াও আহি পাব। আৰু 11:30 হৈ গ'ল। আজি দেউতাক আছে, গতিকে মই ক'লোঁ যে আপুনি লৈ আহক, মই আৰু নাযাওঁ ওলাই মেলি। তো সেয়াই, চাই থাকক।
হেল্ল' এভৰিৱান, বহুত সময়ৰ পিছত আপোনালোকক লগ পালোঁ। আচলতে ৰন্ধা বঢ়াতে ব্যস্ত থাকিব লগা হোৱাৰ কাৰণে ভিডিঅ' তেনেকৈ কৰা হোৱাই নাই আৰু পাকঘৰৰ পৰানো একেখিনিকে কি দেখাই থাকিম। আৰু এতিয়া ফাইনেলি ভাত পানী হ'ল, মোৰ আজৰি হ'লোঁ। এতিয়া 1 বাজিল আৰু ইমনো স্কুলৰ পৰা আহি পালে। আপোনালোকক এবাৰ দেখুৱাই দিওঁ ইমনক। উল্টা হৈছে। বাবা কি মজা লাগিছে। হাই, আৰু তুমি কি কৰি আছা এতিয়া? তুমি চাই থাকা দে। টাটা, বাই বাই। আৰু সেয়া ইমনে টিভি চাই আছে আৰু চশমাযোৰ যে দেখুৱালোঁ সেইযোৰ মানে তাৰ ডক্টৰ ছেট এটা আছিলে, তাতে পাইছিলে আৰু বহুত দিন হ'ল চশমাযোৰ হেৰাইছিলে। আজি পালে বিচাৰি আৰু পাই সেয়াই আৰু সেইযোৰলৈকে লৈ আছে। আৰু ইফালে চিঞৰিও আছে, দেউতাকৰ লগত কিবা কৈ আছে সি। আৰু সেয়াই ভাত পানী হ'ল। এতিয়া আলহী আহিব মানে আহিলেই বোধ হয়, কাৰণ বেল বজা শুনিছোঁ। তো মই চাওঁগৈ আৰু তাৰপিছত আপোনালোকক অলপ পিছত লগ পাই আছোঁ। আৰু আৰু মাহঁত গ'লগৈ এইমাত্ৰ। ইমনো গৈছে অকণমান ফুৰি আহিব, মানে মাহঁত বজাৰৰ ফালে অকণমান যাব আৰু সেইকাৰণে সিও যাব, আহোঁতে তাক নমাই দি থৈ যাব। সেয়াই আৰু দিনটো তেনেকৈ পাৰ হ'ল। ভালকৈ ভিডিঅ' কৰাও নহ'ল। আচলতে কি হয়, মানুহ আহিলে তেনেকৈ কৰাও নহয় ভিডিঅ', আৰু কথা চথা পাতোঁতেই ব্যস্ত হৈ থকা যায়। চ' সেয়াই যিমানখিনি দেখুৱালোঁ ৰাখী বন্ধন স্পেচিয়েল ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব, যাতে সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আজিলৈ তেন্তে আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। অতি সোনকালে আপোনালোকক লগ পাই আছোঁ।